বন্ধুসকল, এটা সময়ত এই নৰাবোৰৰ পৰাই সকলোৰে ঘৰ বনিছিল, অৰ্থাৎ সকলোৰে ঘৰ যিটো আমি বৰ্তমান সময়ত ছাদ ব্যৱহাৰ কৰিছোঁ বা টিংপাত লগাইছোঁ, সেই সময়ত কিন্তু নৰাই নিজৰ ঘৰ ওপৰত নৰাৰ জৰিয়তে নিজৰ বৰষুণৰ পৰা ৰ'দৰ পৰা বাচিবৰ কাৰণে এই নৰাসমূহ ব্যৱহাৰ কৰিছিল। কিন্তু আপুনি চাওক, বৰ্তমান সময়ত নৰাসমূহৰ যি ব্যৱহাৰ, এই ব্যৱহাৰ কিন্তু নোহোৱা হ'ল। কোনেও নৰা ব্যৱহাৰ নকৰা হ'ল। আজিকালি ডাঙৰ ডাঙৰ অট্টালিকা আহিলে, লগে লগে টিনপাত আহিলে, টিনপাতৰো কোৱালিটি যথেষ্ট ভাল হ'ল। এতিয়া হেভি আহিল। এতিয়া ডাঙৰ ডাঙৰ শিল বৰষুণ দিলেও একো নহয়। কিন্তু এটা সময়ত চাওকচোন, এই নৰাবোৰেই কিমান আমাক প্ৰটেকশ্যন দিছিলে, আৰু গাঁৱে ভূঞে সকলোতে নৰাৰে ঘৰ, আৰু এই নৰাসমূহৰ বিশেষত্বই বেলেগ আছিল, বা ইয়াৰ গুৰুত্ব, ইয়াৰ ব্যৱহাৰ যথেষ্ট বেলেগ আছিল। কিন্তু বৰ্তমান সময়ত কিমান পৰিৱৰ্তন হ'ল। এটা সময়ত এইবোৰে আমাৰ সম্পদ আছিল, অৰ্থাৎ নৰা ধান খেতি কৰা হোৱাৰ পাছতে, ধান দাই হোৱাৰ পাছতেই আমি সকলোৱে নৰা ব্যৱহাৰ কৰিছিলোঁ, অৰ্থাৎ পথাৰখন এইদৰে পৰি নৰৈছিল। সকলোৱে নৰাবোৰ কাটি নিছিল মুঠি মুঠিকৈ, আৰু নৰা এটা মুঠিত হয়তো 2 টকাকৈ আছিল, এনেকুৱা এটা সময় আছিল। আৰু বৰ্তমান সময়ত কি হৈ গ'ল, ইমান পৰিৱৰ্তন হৈ গ'ল, এই নৰাবোৰৰ কোনো গুৰুত্ব নোহোৱা হ'ল। নৰাবোৰ বৰ্তমান সময়ত এইদৰেই পৰি ৰ'ল, কাৰণ ইয়াৰ কোনোখিনিতে ব্যৱহাৰ নোহোৱা হ'ল। আৰু ঠিক সেইদৰে এতিয়া খেৰো নোহোৱা হৈ গৈছে। মেচিন অহাৰ লগে লগে পথাৰতেই মেচিনে ধান দাই গৈছে, ধান গুটি ধান পাইছে, লগে লগে খেৰৰো ব্যৱহাৰ নোহোৱা হ'ল। গৰু মানুহৰ ঘৰত কমি গৈছে। আৰু এই সময়ৰ যি পৰিৱৰ্তন হৈছে বন্ধুসকল, সময় পৰিৱৰ্তনৰ লগে লগে আমাৰ যিসমূহ প্ৰাকৃতিকভাৱে আমি আচলতে ব্যৱহাৰ কৰিছিলোঁ, এইবোৰ একোটা প্ৰাকৃতিক সম্পদ বুলিয়ে ক'ব লাগিব। এইবোৰ আমাৰ আজি প্ৰকৃতিৰ পৰা পোৱা। ধান খেতি কৰাৰ পাছত আমি যিসমূহ নৰা, ধান আমি ব্যৱহাৰ কৰিলোঁ, লগতে ইয়াৰ নৰাবোৰ আমি ব্যৱহাৰ কৰিব পাৰিছিলোঁ। কিন্তু বৰ্তমান সময়ত এই নৰাবোৰো এতিয়া ব্যৱহাৰ অনুপযোগী হৈ গ'ল, কাৰণ আমি এতিয়া ঘৰত টিংপাত, লগতে টিনপাতৰো এতিয়া লেয়াৰ আছে। ডাঠ লেয়াৰ থকা টিনপাতটোৰ দাম বেছি। কিন্তু আগত সেই নৰাবোৰ ব্যৱহাৰ কৰি যিসমূহ ঘৰ নিৰ্মাণ কৰা হৈছিল, কিমান শান্ত আছিলে, ঠাণ্ডা আছিলে, ঘৰবোৰ থাকি ভাল লাগিছিলে। সেই ঘৰবোৰত সোমোৱাৰ লগে লগে এটা পৰিৱেশ এটাই বেলেগ লাগে। এতিয়াও কিছুমান ধাবা আছে, ৰেষ্টুৰাঁ আছে, তাত গ'লে নৰাই চাই থোৱা ঘৰ কিছুমান আছে, সৰু সৰু জুপুৰি। সেইবোৰত যদি যায়, তাত সোমাই পৰিৱেশটোৱে যথেষ্ট ভাল লাগে। যদিও অত্যধিক গৰম হ'লে সেই নৰাই বনোৱা ঘৰবোৰত যদি আপুনি সোমাই দিয়ে, তাৰ পৰিৱেশটো যথেষ্ট ভাল লাগে। আৰু যদিহে টিনপাতৰ ঘৰ বা লেয়াৰ থকা যথেষ্ট টিনপাত বা চাদৰ ঘৰটোৰ তলত সোমাই গৰম দিনত, নিশ্চয় আপোনালোকে পৰিৱেশটো গম পায় কেনেকুৱা লাগে। এইবোৰে আচলতে পৰিৱৰ্তন। আৰু এই পৰিৱৰ্তন এনেধৰণে হৈছেগৈ, য'ত আমি প্ৰাকৃতিকভাৱে ব্যৱহাৰযোগ্য যিমানসমূহ আছে, সেইবোৰ প্ৰাকৃতিক সম্পদবোৰ আমি ব্যৱহাৰ কৰিবলৈ বাদ দিছোঁ। এইবোৰ আমি ব্যৱহাৰ নকৰা হৈছোঁ। আৰু আমাৰ যিটো এতিয়া বৰ্তমান সময়ত পৰিৱৰ্তন হৈছে, গ্ল'বেলাইজেশ্যন হৈছে বা পৰিৱৰ্তনটোত সকলোৱে পৰিৱৰ্তনক গ্ৰহণ কৰিছে, আৰু গ্ৰহণ নকৰিলেও নহয়। কাৰণ যি ধৰণৰ এতিয়া শিল বৰষুণ হ'ব ধৰিছে, ডাঙৰ ডাঙৰ শিলৰ বৰষুণ হ'ব ধৰিছে, এই পাথৰবোৰ যদি পৰি যায়, হয়তো এই নৰাবোৰেও ৰখাব নোৱাৰিব। সেয়েহে ডাঠ টিনপাত ব্যৱহাৰ কৰা হৈছে বা ছাদ দিয়া হৈছে। তথাপিও আৰু ছাদৰ ওপৰত আৰু ঘৰ বনাব পৰা হৈছে, সুবিধা আছে। কিন্তু নৰাৰ ওপৰত বনোৱাটো পচিবল নহয়। সেয়েহে সময় অনুপাতে এই ব্যৱহাৰবোৰ নাইকিয়া হৈ গৈছে। এনে দেখালোঁ, পথাৰখন দেখি এটা মনলৈ আহিল, এটা সময়ত ধান দাই হোৱাৰ পিছতে নৰাবোৰ কাটি লৈ যোৱা হয়, নৰাও নাথাকে, পথাৰখন মুকলি হৈ পৰে পথাৰবোৰ। কিন্তু বৰ্তমান সময়ত নৰাৰ ব্যৱহাৰেই নহয়, এইদৰেই নৰাবোৰ পৰি ৰৈছে। কাৰণ কোনেও নৰাই ব্যৱহাৰ কৰি ঘৰ, ভঁৰাল ইত্যাদি কোনেও আজিকালি নাসাজে বা নবনায়। সেয়েহে যিকি নহওক, যিটো পৰিৱৰ্তন আহিছে বৰ্তমান সময়ত আমাৰ মানৱ সৃষ্ট সমাজত, এই সমাজত প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰ হয়তো লাহে লাহে চবে এৰিবলৈ ধৰিছে। কাঠৰো ব্যৱহাৰ লাহে লাহে কমি আহিছে। যেনেকৈ এতিয়া লোহাৰৰ পৰাই সকলোবোৰ হৈ গৈছে, ঠিক সেইদৰে এতিয়া নৰাবোৰো কিন্তু ব্যৱহাৰ কমি গৈছে। নৰা ব্যৱহাৰ নকৰা হৈছে, নৰাৰ পৰিৱৰ্তে টিনপাত আহিছে। এনেধৰণৰ যি পৰিৱৰ্তন, এই পৰিৱৰ্তনবোৰ আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকৰ চকুৰ আগতে সাংঘাতিক পৰিৱৰ্তন হৈছে। মোৰ বেছি বয়স হোৱা নাই, সেয়েহে ইমানখিনি পৰিৱৰ্তন দেখা নাই। কিন্তু যিখিনি দেখিছোঁ, অত্যধিক যেন অনুভৱ হয়। সেয়েহে আপোনালোকেও এই পৰিৱৰ্তনবোৰ দেখি আপোনালোকৰ মনত কেনেধৰণৰ প্ৰশ্ন উদয় হয়, এই কথাবোৰ জনাবচোন। নৰা এটা সময়ত পথাৰ খালী হৈ যায়, নৰাই নাথাকে, আৰু এতিয়া নৰা অলাগতিয়াল হিচাপে এইদৰে পৰি ৰৈছে। কাৰণ ইও এতিয়া আমাৰ বাবে ব্যৱহাৰ অনুপযোগী হৈ পৰিল। আৰু এইভাগে চাওক, এইদৰে খেৰবোৰ ইয়াত গোট খাই ৰ'ল, যিখিনি খেৰ ওলাইছে। কাৰণ এতিয়া গৰু খুব কম পোহা হ'ল মানুহে, খেৰৰো ব্যৱহাৰ নকৰা হ'ল। দানা আহিলে,
যি কি নহওক এই ধৰণৰ যি পৰিৱৰ্তন গতানুগতিক পৰিৱৰ্তন সময় সাপেক্ষে সকলো পৰিৱৰ্তন হ'ব লগা হৈছে সেয়েহে এই পৰিৱৰ্তনক লৈ আপোনালোকে মনৰ পৰা আপোনালোকে কি ক'ব বিচাৰে বা কিবা কেনে ধৰণৰ মন্তব্য দিব বিচাৰে পৰিৱৰ্তনবোৰে আমাক আচলতে কেনেধৰণে সকাহ দিছে নে সমস্যালৈ গতি কৰাইছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত আগবঢ়াব বুলি আশা কৰিলোঁ। ধন্যবাদ।